নমস্কাৰ সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ৰঘুপতি সকলোৱে গম পাই আচলতে ৰবিদাৰ চিনেমা এখন খুব বিগ বাজেট চিনেমা অসমীয়া প্ৰথমখন বিগ বাজেট চিনেমা যি 2 কৰোৰৰ ওপৰত গৈছে আৰু ৰিলিজ হোৱা কথা আছিলে যোৱা 2 তাৰিখে কিন্তু কিছু কাৰণৰ বাবে পলমকৈ ৰিলিজ হৈছে আৰু আমিও আহি পাই গ'লোঁ সৰপৰিয়ালে চিনেমা চাবলৈ ইলি মাল্টি কমপ্লেক্সত আজি ফাৰ্ষ্ট শ্ব' ৰঘুপতি চাম আৰু তাৰ বিষয়ে জনাম ইণ্টাৰভিউটো জনাম আপোনালোকক কেনেকুৱা হৈছে চিনেমাখন ৰবিদাই কেনেকুৱা বনাইছে হয়তো ভালেই হ'ব চাগে আৰু যি কি নহওক আৰু আমি আগলৈ যাওঁ এতিয়া বৰ্তমান আমি নিজৰ চিট লওঁগৈ অলপ প্ৰৱেশ কৰোঁ আৰু ৰঘুপতি জয় ৰঘুপতি ইতিমধ্যে ইণ্টাৰভিউ হৈছে আৰু খুব সুন্দৰ এখন চিনেমা সকলো আহিব আৰু মানে আচলতে খুব ভাল লাগিছে এখন পাৰিবাৰিক চিনেমা সকলোৰে লগত চাব পাৰিব খুব ভাল লাগিছে আৰু ইয়াৰ পিছত চাগে একশ্যন আৰম্ভ হ'ব নেকি ইণ্টাৰভিউ হৈ গৈছে আৰু বাকীখিনি বিষয়ে জনাম চিনেমাখনৰ বিষয়ে ইতিমধ্যে যিমানখিনি সময় পাৰ হ'ল প্ৰায় 1 ঘণ্টা সময় পাৰ হৈছে 1 ঘণ্টা সময় খাই খুব ভালেই লাগিছে এণ্টাৰটেইনমেণ্ট চিনেমা যিখন আচলতে যেনেকুৱা চিনেমা আমাৰ চলি থাকে তেনেকুৱাই চিনেমা কিন্তু কামখিনি বহুত সুন্দৰ হৈছে খুব ধুনীয়া অভিনয় চাউণ্ড ধুনীয়া পিকচাৰ ধুনীয়া কেমেৰা ধুনীয়া খুব সুন্দৰ হৈছে আৰু বাকী শেষ হৈ লওক তাৰপিছত আপোনালোকৰ ৰিভিউটো জনাম কেনেকুৱা হৈছে দুন তুমি কি চিনেমা চাবলৈ আহিলা ৰঘুপতি কেনেকুৱা পাইছা মজা মজা একশ্যন কেনেকুৱা হৈছে একশ্যন কালকে ঠিকই হৈছে ঠিকেই হৈছে ন আমাৰ গুলু আহিছে চাবলৈ গুলু কিনি আহিলি তই চিনেমা চাইছ নি কি চিনেমা অঁ নমু ৰঘুপতি অঁ ভালনে কেনেকুৱা লাগিছে চাই অঁ মজা আকৌ এবাৰ কৈ দে চাই কেনেকুৱা লাগিছে অঁ মজা